নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এমজে ৰিভিউৰ আনিতি বিশেষ ভিডিঅ'লৈ। ইতিমধ্যে চাগে আপোনালোকৰ বহুতে ডক্টৰ বেজবৰুৱাটো ছবিখন চালে। এই ছবিখন মই চাইছিলো, চাই পেলাই আপোনালোকৰ কাৰণে এটা সম্পূৰ্ণ ৰিভিউ ভিডিঅ' বনাম বুলি ভাবিছিলো, কিন্তু তাৰ আগতে মোৰ মোবাইলটো বেয়া হৈ থাকিলে, যাৰ কাৰণে এই ভিডিঅ'টো মই বনাব নোৱাৰিলো। আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম এই ডক্টৰ বেজবৰুৱাটো ছবিখন চাই মোৰ কেনেকুৱা লাগিলে, লগতে আহিবলগীয়া অসমীয়া চিনেমা ব্লেক এণ্ড হোৱাইট, এই ব্লেক এণ্ড হোৱাইট অসমীয়া চিনেমা এখনৰ ট্ৰেইলাৰটো চাই মোৰ কেনেকুৱা লাগিলে সেই বিষয়ে জনাম আজিৰ ভিডিঅ'টিৰ জৰিয়তে। গতিকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। থৰতে যদি ডক্টৰ বেজবৰুৱাটোৰ বিষয়ে ক'বলৈ যাওঁ, এখন টেকনিকেলি খুব আপডেটেড চিনেমা হয়, টেকনিকেলি খুব সাউন্ড চিনেমা হয়। আপোনালোকে চাই খুব ভাল পাব, মুঠেই বৰিং নহয়, এখন সুন্দৰ চিনেমা। আৰু এই চিনেমাখনৰ যিসকল কলা কৌশলে অভিনয় কৰিছে তেওঁলোকৰ অভিনয় খুব সুন্দৰ, গতিকে আপোনালোকে চাই পেলাই মুঠেই নিৰাশ নহয়। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ সাসপেন্স থ্ৰিলাৰ মুভি কমেই হয়। এনেকুৱা সাহস কৰি পেলাই এখন সাসপেন্স থ্ৰিলাৰ মুভিত ইমান টকা খৰচ কৰি বনোৱাটো এটা খুব ডাঙৰ কথা। তাৰ উপৰি এই চিনেমাখন খুব সুন্দৰ হৈছে, গতিকে আপোনালোকে এতিয়ালৈকে যিসকলে চোৱা নাই এতিয়াও চাব পাৰিব। গৌৰৱেৰে দ্বিতীয় সপ্তাহতে এই চিনেমাখন অসমৰ বিভিন্ন চিনেমা হলত এতিয়াও চলি আছে, গতিকে আপোনালোকে যদি চোৱা নাই এতিয়াই চাওক। এই চিনেমাখন হলত চোৱাৰ মজাটোই বেলেগ, গতিকে আপোনালোকে কিনিবা বেলেগ ৰাস্তা উলিয়াই পেলাই চোৱাৰ মাথা নামাৰিব, এখন হলত গৈ পেলাই চাওক, আপোনালোকে খুব ভাল পাব। ওভাৰঅল যদি ডক্টৰ বেজবৰুৱা 2 ছবিখনৰ বিষয়ে মোৰ ব্যক্তিগত মতামত জনাও, তেতিয়াহ'লে এই ছবিখনৰ ফাৰ্ষ্ট হাফটো লগাতকৈ অলপমান বেছি স্পীড যেন লাগিছে মোৰ। এটাৰ পিছত এটা সিচুৱেশ্যন পুৰা পাৰ হৈ গৈ আছে, একেলগে বহুত কেইটা সিচুৱেশ্যন চলি আছে। আৰু এই ফাৰ্ষ্ট স্ক্ৰীন প্লে হোৱাৰ কাৰণে কিছুমান কেৰেক্টাৰ বা কিছুমান কেৰেক্টাৰৰ বেকগ্ৰাউণ্ড ৱেল এষ্টাব্লিছ, মানে ভালকৈ এষ্টাব্লিছ নোহোৱা যেন মোৰ এটা ফিল হৈছে। কিন্তু এই সৰু সুৰা খুটি নাতিবিলাক যদি আপোনালোকে ইগনৰ কৰে, তেতিয়াহ'লে ওভাৰঅল এই এখন খুব সুন্দৰ চিনেমা। ছেকেণ্ড হাফ আৰম্ভ হোৱাৰ লগে লগে এই চিনেমাখন এটা বেলেগ গতি প্ৰদান কৰে। আৰু অসমীয়া চিনেমাত এনেকৈ সাসপেন্স থ্ৰিলাৰ মুভিত দৰ্শকক বান্ধি ৰাখিব পৰাটো এটা খুব গৌৰৱৰ কথা। আৰু এই চিনেমাখনত একচুৱেলি কি ছেকেণ্ড হাফৰ পিছতো কোন হিৰো কোন ভিলেন এইবিলাক একেবাৰেই গম পোৱা নাযায়। কি হ'ব এনেকুৱা এটা মনোভাৱতে ছবিখন শেষ হয়। পিছত খুব ধুনীয়া টুইষ্ট আছে, কিছুমান হেৰি আছে। গতিকে এই সৰু সৰু খুটি নাতিবিলাক বাদ দিলে ই এখন খুব সুন্দৰ চিনেমা। আপোনালোকে এতিয়ালৈকে যিসকলে চোৱা নাই, খুব সুন্দৰকৈ চিনেমা হলত চলি আছে দ্বিতীয় সপ্তাহত, গতিকে আপোনালোকে গৈ পেলাই এই ছবিখন চাব পাৰে। আৰু যিসকলে চাইছে তেওঁলোকে কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি পেলাই জনাব নিশ্চয়। 24 ফেব্ৰুৱাৰীত আহিবলগীয়া অসমীয়া চিনেমা ব্লেক এণ্ড হোৱাইট, আৰু এই ব্লেক এণ্ড হোৱাইট ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা, আৰু এই ছবিখনৰ পৰিচালনা কৰিছে ধনজিৎ দাসে। আৰু এই চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য সংলাপ লিখিছে ধনজিৎ দাসে, লগতে CND প্লে বেনাৰৰ আণ্ডাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে ৰোহিত শৰ্মাই। আৰু বগাৰ মাজত বাস কৰা ধোঁৱা ৰঙী ধূৰ্ত, এয়া কাহিনী ক্ষমতাৰ, খেল পাৱাৰৰ। ডক্টৰ বেজবৰুৱা 2 ছবিখনৰ নিচিনাকে বাৰু এই ব্লেক এণ্ড হোৱাইট ছবিখনকো দৰ্শকে চাবনে, আঁকোৱালি ল'বনে, এইটো হৈছে এটা ডাঙৰ প্ৰশ্ন। মই শুনিবলৈ পোৱা মতে ডক্টৰ বেজবৰুৱা 2 ছবিখনৰ বাজেট আছিলে 3 কোটি টকা। এই ছবিখনৰ নিৰ্মাণতে 2 কোটি টকা খৰচ কৰিছিলে আৰু 1 কোটি টকা খৰচ কৰিছিলে মাৰ্কেটিঙৰ কাৰণে। কিন্তু মই যিমানখিনি জ্ঞাত বা মোৰ যিমানখিনি অনুভৱ হৈছে, ব্লেক এণ্ড হোৱাইট ছবিখনৰ চাগে 1 কোটি টকা বাজেটো নহয়। তেনেস্থলত কি এই ছবিখন বেয়া হ'ব নেকি, এই ছবিখন ভাল নহ'ব নেকি? মই ট্ৰেইলাৰটো চাই যি অনুভৱ কৰিছো, এখন ভাল চিনেমা হ'বলৈ গৈ আছে। এখন আশা কৰি এখন ভাল চিনেমা হ'ব। বাজেটলৈকে বহুত কথা থাকে, যদিও কিছু ক্ষেত্ৰত বাজেটলৈ কথাও নাথাকে। হেভি বাজেট হ'লেই যে ছবি এখন ভাল হ'ব তেনেকুৱা কথা নহয়। এই চিনেমাখন বনাওতে এই চিনেমাখনৰ যিটো টিম, বেকগ্ৰাউণ্ডত যিটো টিম আছে, এই টিমটো আচলতে বহু আগৰ পৰাই চিনেমাৰ লগত জড়িত বা নাটকৰ লগত জড়িত, বহু কলা কৌশলী এই চিনেমাখনৰ বেকগ্ৰাউণ্ডত জড়িত আছে। তেনেস্থলত তেওঁলোকে কষ্ট কৰি পেলাই, বহুত সপোন দেখি পেলাই তেওঁলোকে নিজৰ পইচাৰ কথা নাভাবি হয়তো এই চিনেমাখন নিৰ্মাণ কৰিছে, যাৰ কাৰণে মই ভাবো যে ব্লেক এণ্ড হোৱাইট ছবিখন এখন ভাল চিনেমা হ'ব। আপোনালোকে নিশ্চয়কৈ এই চিনেমাখনক আদৰি লওক। আপোনালোকে এই চিনেমা হলত গৈ পেলাই চাওক। যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে আপোনালোকে ফেচবুকত বা ইনষ্টাগ্ৰামত এই চিনেমাখনৰ বিষয়ে 2-এটা লাইক লিখিব বা কাৰোবাক ৰেকমেণ্ডেড কৰিব চাবলৈ। যদি আপোনালোকৰ চাই পেলাই বেয়া লাগে, আপোনালোকে তাকো ভুলবোৰ দেখুৱাই দিব, আঙুলিয়াই দিব, তেতিয়াহে আগলৈকে তেওঁলোকে আৰু ভাল ভাল কাম কৰিবৰ কাৰণে সেই ভুলবোৰ শুধৰাই ল'ব। বা আপোনালোকে ভাল হোৱাৰ পিছতো যদি এই ছবিখনৰ বিষয়ে ভালকৈ কমেণ্ট কৰে, তেতিয়াহ'লে এখন আৰু উন্নত মানদণ্ডৰ বা ভাল চিনেমা এখন বনাবৰ কাৰণে তেওঁলোকেও এই টিমটো এটা উৎসাহ পাব। গতিকে আপোনালোকে ট্ৰেইলাৰটো চাই পেলাই বা ডক্টৰ বেজবৰুৱা 2 চিনেমাখনৰ বাজেট 3 কোটি টকা হ'লে এইখনৰ বাজেট বা কেনেকুৱা কি, এইবোৰ নাভাবি পেলাই ডিচিশ্যনটো নচোৱাকে লোৱাৰ আগতে আপোনালোকে চাওক। চাই পেলাই যদি আপোনালোকৰ বেয়া লাগে, নিশ্চয় আপোনালোকে ভুলবোৰ দেখুৱাই দিব, আৰু ভাল লাগিলে নিশ্চয় আপোনালোকে এই চিনেমাখনৰ বিষয়ে ফেচবুক বা ইনষ্টাগ্ৰামত ভালকৈ লিখিব বুলি আশা কৰিলো। এই কথাখিনি মই এই কাৰণে কৈছো যে মই যিমানখিনি জ্ঞাত,
এই ছবিখনৰ যেনেকৈ প্ৰচাৰ কৰিব লাগে সেনেকৈ প্ৰচাৰ কৰিবৰ কাৰণে বা মাৰ্কেটিং কৰিবৰ কাৰণে হয়তো ইমান পৰিমাণৰ ধন নাথাকিবও পাৰে গতিকে আপোনালোকে ছবিখন চোৱাৰ পিছত যদি প্ৰথম দিনাই ভাল কমেন্ট কৰে যদি ভাল পায় ভাল কমেন্ট কৰিব তেতিয়াহ'লে এটলিষ্ট এই চিনেমাখন এসপ্তাহ চলিব আৰু তেওঁলোকে বাণিজ্যিকভাৱে কিছু পৰিমাণে সফল হ'ব আৰু আগলৈকে ভাল ভাল কাম আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক দিবলৈ তেওঁলোকেও এটা উৎসাহ পাব সেইকাৰণেহে আচলতে মই আপোনালোকক এই ছবিখন চাই পেলাই এটা যদি ভাল লাগে ভাল কমেন্ট কৰি পেলাই অকণমান প্ৰচাৰ কৰি পেলাই আপোনালোকক অনুৰোধ জনাইছো আৰু ট্ৰেইলাৰটোৰ বিষয়ে যদি ক'বলৈ যাওঁ ট্ৰেইলাৰটো চাই পেলাই মই খুবেই ভাল লাগিছে মই আপলোডটো হৈছে এই ট্ৰেইলাৰটো চাই পেলাই কিন্তু ইয়াত মোৰ ক্ষেত্ৰত মানে মোৰ পাৰ্চনেল এই অনুভৱ এটা হৈছে যে ৰবি শৰ্মা একচুৱেলি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এজন ফিটেড বা একদম হেণ্ডসাম হিৰো হয় তেওঁৰ এগেইনষ্টত যিজন ভিলেন থাকিব তেওঁ সিমানেই শক্তিশালী বা সিমানেই ষ্ট্ৰং বা সিমানেই ফিটেড হোৱাটো মই বিচাৰো বা তেতিয়াহে ভাল লাগে একচুৱেলি চিনেমাখনত কিন্তু ইয়াৰে দুই এটা কেৰেক্টাৰ মই দেখিছো যে ৰবি শৰ্মাৰ সন্মুখত একদম সৰু সৰু লাগিছে বাচ্চা লাগিছে যাৰ কাৰণে হয়তো অকণমান সেই চিনটো যিমান ভাল লাগিব লাগিছিল সিমান ভাল লগা নাই হয়তো চিনেমাখনত তেনেকুৱা ধৰণৰ আকৌ বেলেগ ভিলেন থাকিব বা কিবা থাকিব গতিকে চিনেমাখন চাই নিশ্চয় ভাল লাগিব আৰু দৰ্শকসকলক মই এইটোৱে অনুৰোধ কৰো যে আপোনালোকে অসমীয়া চিনেমাক যেনেকৈ সাপোৰ্ট কৰি আছে আগলৈ সাপোৰ্ট কৰি থাকক আৰু এই ব্লেক এণ্ড হোৱাইট ছবিখনকো আপোনালোকে আঁকোৱালি লওক ভালকৈ চাওক আপোনালোকৰ আশীৰ্বাদ আৰু মৰম নিশ্চয় দিব বুলি আশা কৰিলো আজিৰ এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকৰ ভাল লাগিছে প্লিজ তলত কমেন্ট কৰি পেলাই জনাব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ